दिनैनिफ्राय आनन्दपुराव गुदि दालाय श्रीमन्त शंकरदेवनि सनाथि मायथाइ फालिथाया जागायजेनबाय। श्रीमन्त शंकरदेव संघनि आनन्दपुर गुदि दालाय आफादनि सनाथि मायथाइ फालिथाया दिनैनिफ्राय सानथामनि मेहेरगोनां हाबाफारिजों गुदि शंकरदेव जथुमानि सायनासालिनि नांलायाव जागायबाय। हाबाफारि बायदि फुंनि समाव नाम खालामनायनि उनावनो समाजनि बायदि फोथाराव खामानि मावनायाव 11 सुबुंफ्रा बिफां फुलि गायनाय जायो। बेनि उनावनो गाहाय दरखं आलासि जिरायसालि गाहाय सायनासालि ओंखाम जाग्रा थिलिखौ बेखेवनाय जायो। थान्दै जथुमानि उनावनो नाग्रा नामजों गिबि साननि हाबाफारिया जोबनानै थाङो। बे गुबुन हाबाफारिया जनाय नाम गसंनाय नाम गेवलां सावरायनाय जथुमा नाग्रा नामजों लोगोसे शंकरी हारिमु आयदाया जागोन। बानजाय आफादनि नेहाथारि गकुल राजबंसिया सनाथि मायथाइ फालिथायनि मोनफ्रोमबो हाबाफारियावनो रायजो राजानि मदद मोनगोनखौ मिजिंथियो। শ্ৰীমন্ত শংকৰদেৱ সংঘ বাক্সা জিলা শাখাৰ অতি অন্যতম প্ৰাথমিক শাখা আনন্দপুৰ প্ৰাথমিক শাখা। এই আনন্দপুৰ প্ৰাথমিক শাখাই ইতিমধ্যে 50 বছৰ অতিক্ৰম কৰিলে আৰু এই 50 বছৰ অতিক্ৰম কৰাৰ উপলক্ষে সোণালী জয়ন্তী উৎসৱ ভাগি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰ পৰা আমি আৰম্ভ কৰিবলৈ লৈছোঁ। পুৱাৰ ভাগত আমাৰ শৰাই স্থাপন হ'ল। ইয়াৰ পিছতে নাম প্ৰসংগৰ পিছতে আমি গছপুলি ৰোপণ কাৰ্যসূচীটো সমাপন কৰা হ'ল। ইয়াৰ পিছতে আমাৰ মূল দ্বাৰ উন্মোচন অতিথি গৃহ উন্মোচন মূল ৰভা উন্মোচন মূল মঞ্চ উন্মোচন কাৰ্যসূচী আমাৰ সমাপন হ'ব। তাৰ পিছতে আমাৰ 2 বজাত আমাৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰা হ'ব আৰু সন্ধিয়া আমাৰ মন্টু ডেকাৰ নাগৰা নামেৰে আজি প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ সমাপন কৰা হ'ব। আমাৰ অহাকালি আমাৰ কাৰ্যসূচী আছে আমাৰ ৰাতিপুৱা নাম প্ৰসংগ, তাৰপিছতে আমাৰ এখন সম্বৰ্ধনা অনুষ্ঠান হ'ব। যিসকল ব্যক্তিয়ে এই প্ৰাথমিক শাখাখন গঢ় দিয়াৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল সেই ব্যক্তিসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু এই সম্বৰ্ধনা কাৰ্যসূচীত আমাৰ বিভিন্নজন অতিথি আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু 2 বজাৰ পৰা আমাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সন্ধিয়া আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা বিভিন্ন নৃত্য গীত মাত আমাৰ অনুষ্ঠিত হ'ব আৰু জিন্তি ডেকা নাম প্ৰদৰ্শনেৰে আমাৰ কাৰ্যসূচীখিনি সমাপন কৰা হ'ব। কাৰ্যসূচী আছে ৰাতিপুৱা নাম প্ৰসংগ, তাৰপিছত হ'ব ধৰ্মধ্বজা উত্তোলন। ধৰ্মধ্বজা উত্তোলনৰ পিছতে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচী ভাগৱত সাংস্কৃতিক শোভাযাত্ৰা আৰু ইয়াৰ পিছতে আমাৰ মুকলি সভাখন অনুষ্ঠিত হ'ব আৰু এই মুকলি সভাত আমাৰ বিভিন্ন অতিথি আমি নিমন্ত্ৰণ কৰিছোঁ আৰু এই অতিথিসকলৰ লগতে আমাৰ বিভিন্ন এই অঞ্চলৰ ব্যক্তিকো আমি এই মুকলি সভাত আমন্ত্ৰণ জনাইছোঁ আৰু সন্ধিয়া আমাৰ বিভিন্ন সাংস্কৃতিক সমাৰোহ আমাৰ অনুষ্ঠিত কৰা হ'ব আৰু এই সাংস্কৃতিক সমাৰোহৰ জৰিয়তে আমাৰ তৃতীয় দিনৰ কাৰ্যসূচীসমূহ আমি সমাপন কৰিম আৰু এই কাৰ্যসূচী প্ৰতিটো কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ লগতে বাপ বান্ধৱ আই মাতৃ সকলোৰে সম্পূৰ্ণ আমি সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰি আটাই সৰ্বশ্ৰী চৰণত আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआनो आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा एसआइ निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।